নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰাইমনা গ্লোবেল ষ্টাডিলৈ। আজি তোমালোকৰ মাজত অন্য এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ 5 নম্বৰ পাঠৰ আহাৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে এই পাঠটো আমি বিতংভাৱে আলোচনা কৰিম। তোমালোকে ভালকৈ মনোযোগ দি চাবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট কৰিবা আৰু মোৰ চেনেলটো অৱশ্যই সাবস্ক্ৰাইব কৰিবা। তো ইয়াত মই কেৱল মেইন পইণ্ট কেইটা আলোচনা কৰিম, নহলে জীয়াই থাকিবলৈ আমাক আহাৰৰ প্ৰয়োজন। আহাৰৰ পৰাই আমি কাম কৰিবলৈ শক্তি পাওঁ। আহাৰ শৰীৰ গঠন আৰু বৃদ্ধিত আহাৰে সহায় কৰে। জীয়াই থাকিবলৈ আমাক আহাৰৰ প্ৰয়োজন। আহাৰৰ পৰাই আমি কাম কৰিবলৈ শক্তি পাওঁ। আমাৰ শৰীৰৰ গঠন আৰু বৃদ্ধিত আহাৰে সহায় কৰে। আহাৰ অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে। আমি খোৱা আহাৰ বিভিন্ন ধৰণৰ পুষ্টিকৰ দ্ৰব্য থাকে। এই পুষ্টিকৰ দ্ৰব্যবোৰক আহাৰৰ উপাদান বা পৰিপোষক বুলি কোৱা হয়। কি কৈছে তাৰমানে, আমি জীয়াই থাকিবলৈ আমাক কিহৰ প্ৰয়োজন? আহাৰৰ প্ৰয়োজন। আৰু আমি যে কাম কৰো, আমি কাম কৰাৰ শক্তিটো ক'ৰ পৰাই পাওঁ? এই আহাৰৰ পৰাই আমি পাওঁ। আৰু আমি দৈনন্দিন জীৱনত যিবোৰ আহাৰ খাওঁ, সেই আহাৰবোৰত যিবোৰ পুষ্টিকৰ দ্ৰব্য থাকে সেইবোৰক কি বুলি কোৱা হয়? আহাৰৰ উপাদান বা পৰিপোষক বুলি কোৱা হয়। এইফালে তোমালোকে পাবা আহাৰৰ উপাদানবোৰৰ নাম। খাদ্যত থকা উপাদানবোৰৰ বিষয়ে জানি লওঁ আহা। এতিয়া কোনবিধ খাদ্যত বিভিন্ন ধৰণৰ যে উপাদানবোৰ থাকে সেই বিষয়ে আমি এতিয়া শিকিম। আহাৰত থকা যিবোৰ উপাদানে শৰীৰত শক্তি যোগায় সেইবোৰে হৈছে শৰ্কৰা, কাৰ্বহাইড্ৰেট আৰু চৰ্বি। শৰ্কৰা বেছি পৰিমাণে থকা খাদ্যক শক্তিদায়ক খাদ্য বোলে। তো কি কৈছে তাৰমানে, শৰ্কৰা যিবোৰ খাদ্যত আমাৰ শৰ্কৰা বেছি পৰিমাণে থাকে সেইবোৰক কি বুলি কোৱা হয়? শক্তিদায়ক খাদ্য বুলি কোৱা হৈছে। শাৰীৰিক পৰিশ্ৰম কৰা মানুহৰ শৰ্কৰা জাতীয় খাদ্য বেছি প্ৰয়োজন। আহাৰত থকা যিবোৰ উপাদানে শৰীৰক শক্তি যোগায় সেইবোৰে হৈছে শৰ্কৰা বা কাৰ্বহাইড্ৰেট আৰু চৰ্বি। আহাৰত থকা যিবোৰ উপাদান আমাক শক্তি দিয়ে সেই উপাদানবোৰক কি বুলি কোৱা হয়? শৰ্কৰা বা কাৰ্বহাইড্ৰেট আৰু চৰ্বি। তাৰমানে চৰ্বিৰ পৰাও আমি শক্তি পাওঁ। সেইকাৰণে যিবিলাক মানুহে বেছি পৰিশ্ৰম কৰে সেই মানুহবিলাকৰ কাৰণে অধিক পৰিমাণে শৰ্কৰা বা কাৰ্বহাইড্ৰেট আৰু চৰ্বি জাতীয় খাদ্যৰ প্ৰয়োজন। জাতীয় খাদ্য ঘিউ, তেল, মাখন, বাদাম আদি চৰ্বিযুক্ত খাদ্য। আহাৰৰ কিছুমান উপাদানে শৰীৰৰ বৃদ্ধিত সহায় কৰে। সেইবোৰ হৈছে প্ৰটিন। ল'ৰা ছোৱালীৰ বাবে প্ৰটিন জাতীয় খাদ্য বৰ প্ৰয়োজন। তাৰপিছত আহাৰৰ যিবিধ উপাদানে প্ৰতিষেধক হিচাপে কাম কৰে, অৰ্থাৎ আমাক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰি ৰাখে, সেইবোৰ হৈছে খাদ্যপ্ৰাণ বা ভিটামিন। এতিয়া এইবোৰৰ উপৰিও আমাৰ দেহত খনিজ লৱণৰ প্ৰয়োজন। সেউজীয়া শাক পাচলি, ফল মূল, মাছ মাংস, কণী, নিমখ, গাখীৰ আদিত খনিজ লৱণ থাকে। ইয়ে শৰীৰৰ বিভিন্ন কামত সহায় কৰে। এতিয়া আমাৰ আহাৰত এনে কিছুমান উপাদান আছে যিবিলাকে আমাৰ শৰীৰত যেনেকে কাৰ্বহাইড্ৰেট, চৰ্বি, প্ৰটিন, ভিটামিন আদিৰ প্ৰয়োজন, ঠিক তেনেদৰে আমাৰ শৰীৰত খনিজ লৱণৰো প্ৰয়োজন আছে। আৰু এই খনিজ লৱণ আমি কৰ পৰা পাম? শাক পাচলি, ফল মূল, মাছ মাংস, কণী, গাখীৰ আদিৰ পৰা আমি খনিজ লৱণ পাম। বিভিন্ন ধৰণৰ খনিজ লৱণ যেনে ল', কেলছিয়াম, আয়োডিন আদিয়ে আমাৰ শৰীৰৰ বিভিন্ন কামত সহায় কৰে। আহাৰত থকা খনিজ লৱণে দেহত তেজ আৰু হাড় গঠনত সহায় কৰে। শৰীৰত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। এতিয়া খনিজ লৱণে আৰু এটা কাম কৰে। খনিজ লৱণে কি কৰে? আমাৰ দেহৰ তেজ আৰু হাড়ৰ গঠনত সহায় কৰে। পানী শৰীৰৰ বাবে অতি দৰকাৰী। শাক পাচলিত 90%তকৈ অধিক পানী থাকে। মাছ মাংসত 60ৰ পৰা 80% পৰ্যন্ত পানী থাকে। আহাৰত
আমাৰ কি আছে 6বিধ উপাদান আছে। এই 6বিধ উপাদান হল শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন, খনিজ লৱণ আৰু পানী। এইটো তোমালোকে নোট ডাউন কৰি ৰাখিবা। এতিয়া আমি সততে খোৱা আহাৰত কি কি উপাদান থাকে জানি লওঁ আহা। আমি যে দৈনন্দিন জীৱনত আহাৰবিলাক খাওঁ, এই আহাৰবিলাকত কি কি উপাদান থাকে সেই বিষয়ে আমি ইয়াত জানিম। এতিয়া শৰ্কৰা জাতীয় ভাত, ৰুটি, চেনি, গুড়, আলু, মিঠা আলু, ৰঙা আলু, কল, মৌ, আখৈ, চিৰা, মুড়ি, পকা কঁঠাল, পকা আম, কুঁহিয়াৰ ইত্যাদি। অৰ্থাৎ এইবিলাক খাদ্যত কি পোৱা যায়? শৰ্কৰা জাতীয়, এইবিলাক হল শৰ্কৰা জাতীয় খাদ্য। অৰ্থাৎ এই খাদ্যবিলাকত কি পোৱা যায়? শৰ্কৰা বা কাৰ্বহাইড্ৰেট পোৱা যায়। এতিয়া প্ৰটিন জাতীয় খাদ্য কোনবিলাক এইটো চোৱা। গাখীৰ, দৈ, কণী, মাছ, মাংস, দাইল, মটৰ, মাকৈ, উৰহি, বুট, লেচেৰা, মাছ, সয়াবিন, কাঠফুলা ইত্যাদি। এইবিলাক হল কি? প্ৰটিন জাতীয় খাদ্য। এতিয়া চৰ্বি জাতীয় খাদ্য তেল, ঘিউ, মাখন, নাৰিকল, সৰিয়হ, বাদাম, তিল, চৰ্বিযুক্ত মাংস ইত্যাদি। এইবিলাক হল কি? চৰ্বি জাতীয় খাদ্য। এতিয়া ভিটামিন আৰু খনিজ লৱণ জাতীয় খাদ্য কোনবিলাক হ'ব? এইটো চোৱা। সেউজীয়া শাক পাচলি, গাজৰ, বিলাহী, আমলখি, নেমু টেঙা, শিলিখা, অমৰা, মধুৰিআম, তিতাকেৰেলা, কাচকল, সুমথিৰা, পালেং, ব্ৰাহ্মী শাক, কলডিল, পচলা, কচু ইত্যাদি। এইবিলাক হল কি? ভিটামিন আৰু খনিজ লৱণযুক্ত খাদ্য। এতিয়া এইটো চোৱা। আমাৰ শৰীৰত নিতৌ প্ৰয়োজন হোৱা আটাইবোৰ উপাদান একেবিধ আহাৰত পোৱা নাযায়। অৰ্থাৎ আমি যে আমাৰ শৰীৰত যিবিলাক উপাদানৰ প্ৰয়োজন, আমাৰ শৰীৰত যিবিলাক উপাদানৰ প্ৰয়োজন সেই উপাদানবোৰ একেবিধ আহাৰত পোৱা নাযায়। সেইকাৰণে তাৰ বাবে আমি ভিন ভিন খাদ্য খাব লাগিব। যিবোৰ আহাৰত শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন আৰু খনিজ লৱণ প্ৰয়োজনীয় পৰিমাণত পোৱা যায় সেইবোৰ হৈছে সুষম আহাৰ। অৰ্থাৎ যিবোৰ আহাৰত কি পোৱা যায়? শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন আৰু খনিজ লৱণ মানে যিমান প্ৰয়োজন সেই হিচাপত যদি থাকে সেইবিলাক হৈছে সুষম আহাৰ। সেইবিলাকক সুষম আহাৰ বুলি কোৱা হয়। এতিয়া সুষম আহাৰ আমাৰ চাৰিওফালৰ পৰিৱেশতে পাব পাৰি। যেনে আমি খোৱা ভাত, দাইল, গাখীৰ, শাক পাচলি, ফল মূল, গজালি ওলোৱা বুট, মগু, বাদাম আদিত সুষম আহাৰৰ বাবে প্ৰয়োজনীয় উপাদানবোৰ পোৱা যায়। আৰু কোনবিলাক আহাৰত সুষম আহাৰৰ বাবে প্ৰয়োজনীয় উপাদানবোৰ পোৱা যায়? এইবিলাক হল কি? ভাত, দাইল, গাখীৰ, শাক পাচলি, ফল মূল, গজালি ওলোৱা বুট, মগু, বাদাম আদি। সুষম আহাৰে আমাক শক্তি দিয়ে, শৰীৰত বৃদ্ধি আৰু নিৰোগী হৈ থকাত সহায় কৰে। এতিয়া সুষম আহাৰৰ কিয় প্ৰয়োজন? এতিয়া যদি আমি কওঁ সুষম আহাৰৰ কিয় প্ৰয়োজন, যে সুষম আহাৰে আমাক শক্তি দিয়ে, শৰীৰৰ বৃদ্ধি আৰু নিৰোগী হৈ থকাত সহায় কৰে। সুষম খাদ্য নাখালে মানুহৰ শৰীৰত প্ৰয়োজনীয় উপাদানৰ অভাৱ হ'ব আৰু তাৰ ফলত আমাৰ কি হ'ব? অভাৱজনিত ৰোগ হ'ব পাৰে। এতিয়া আমাৰ খাদ্যত প্ৰয়োজনীয় উপাদানসমূহ সঠিক পৰিমাণে নাথাকিলে বিভিন্ন অভাৱজনিত ৰোগ হ'ব পাৰে। কোনবিধ উপাদানৰ অভাৱত কি ৰোগ হ'ব পাৰে জানি লওঁ আহা। যে আমাৰ শৰীৰত বিভিন্ন উপাদানৰ অভাৱ হলে বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে। আৰু কোনবিধ উপাদানৰ অভাৱ হলে কি বেমাৰ হ'ব এই বিষয়ে আমি তলত জানিম। এই বিষয়ে এতিয়া আমি পঢ়িম। প্ৰটিন জাতীয় খাদ্যৰ অভাৱ ঘটিলে কি হ'ব পাৰে? শৰীৰত বৃদ্ধিত ব্যাঘাত জন্মে, মুখমণ্ডল ওখহে, চুলি বৰণহীন হয়, ছালৰ বেমাৰ হয় আৰু হজম শক্তি কমি যায়। কি কৈছে? যে প্ৰটিন জাতীয় যদি খাদ্যৰ আমাৰ শৰীৰত যদি প্ৰটিন জাতীয় খাদ্যৰ অভাৱ হয় তেনেহলে আমাৰ কি কি অভাৱজনিত ৰোগ হ'ব পাৰে? শৰীৰত বৃদ্ধিত ব্যাঘাত জন্মিব, মানে ল'ৰা ছোৱালী বয়স অনুপাতে যিমান ওখ হ'ব লাগে সেইখিনি নহ'ব, মুখমণ্ডল ওখহে, চুলিৰ বৰণহীন হ'ব, ছালৰ বেমাৰ হ'ব, হজম শক্তি কমি যাব ইত্যাদি।
শৰ্কৰা বা প্ৰটিনৰ অভাৱ ঘটিলে কি হ'ব? শৰ্কৰা বা প্ৰটিনৰ অভাৱ হ'লে কি হ'ব? খাদ্যত দীৰ্ঘদিনৰ বাবে শৰ্কৰা বা প্ৰটিন এই দুয়োবিধ উপাদানৰ অভাৱ ঘটিলে শৰীৰত বৃদ্ধি সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। শৰ্কৰা জাতীয় খাদ্যৰ অভাৱত শৰীৰৰ বল আৰু শক্তি কমি যোৱাৰ ফলত টান কাম কৰিব নোৱাৰিব। শৰ্কৰা আৰু প্ৰটিনৰ অভাৱ হ'লে আমাৰ শৰীৰত বৃদ্ধি একেবাৰে বন্ধ হৈ যাব আৰু কাম কৰিবলৈ বল শক্তি নাথাকিব আৰু তাৰ ফলত আমি কি কৰিব নোৱাৰিম? যিকোনো এটা টান কাম আমি কৰিব নোৱাৰিম। এতিয়া গ নম্বৰত আছে ভিটামিনৰ অভাৱ ঘটিলে কি হ'ব? এতিয়া ভিটামিন কেইবা প্ৰকাৰৰ আছে? এতিয়া 6 প্ৰকাৰৰ ভিটামিন আছে। এই 6 প্ৰকাৰৰ ভিটামিনৰ কোনটো ভিটামিনৰ অভাৱ হ'লে কি হ'ব? ইয়াত আমি পঢ়িম। ভিটামিন এৰ অভাৱ হ'লে কি হ'ব? চকুৰ দৃষ্টিশক্তি কমি যাব আৰু সক্ৰিকণা হ'ব। ভিটামিন বিৰ অভাৱত বেৰি বেমাৰ হ'ব আৰু ইয়াৰ ফলত কি হ'ব? মাংসপেশীবোৰ দুৰ্বল হৈ যাব, ক্ষীণমিন হৈ যাব। ভিটামিন চিৰ অভাৱ হ'লে দাঁতৰ আলুৰ পৰা তেজ ওলাব আৰু দাঁতৰ আলু উখহি যাব, মানে দাঁতৰ আলুবোৰ ফুলি যাব আৰু অলপ কিবা হ'লে দাঁতৰ আলু দি তেজ ওলাব। ভিটামিন ডিৰ অভাৱ হ'লে হাড়ৰ গঠন দুৰ্বল হ'ব। ইয়াৰ ফলত হাড় সাধাৰণতে কেঁচুৱাৰ পয়া লগা বেমাৰ হয় আৰু হাড় কোমল বা বেকা হয়। ভিটামিন ইৰ অভাৱ হ'লে মাংসপেশীৰ বিকাৰ হয়। ভিটামিন কেৰ অভাৱত শৰীৰৰ কটা চিঙা হ'লে সোনকালে বন্ধ নহয়। এতিয়া খনিজ লৱণৰ অভাৱ হ'লে কি হ'ব? গঠন হ'বলৈ লৌৰ প্ৰয়োজন হয়। ইয়াৰ অভাৱত শৰীৰত ৰক্তহীনতা বেমাৰ হয়, শৰীৰ দুৰ্বল হৈ পৰে। অৰ্থাৎ খনিজ লৱণৰ অভাৱ হ'লে আমাৰ কি হ'ব? শৰীৰত ৰক্তহীনতা বেমাৰ হ'ব আৰু আমাৰ শৰীৰটো কি হৈ যাব? দুৰ্বল হৈ যাব। শৰীৰত হাড় আৰু দাঁতৰ গঠনৰ বাবে কেলছিয়ামৰ প্ৰয়োজন। ইয়াৰ অভাৱত হাড় ঠুনুকা আৰু দুৰ্বল হ'ব। অৰ্থাৎ শৰীৰত যদি কেলছিয়ামৰ অভাৱ হয় তেনেহ'লে কি হ'ব? আমাৰ হাড়বোৰ কি হ'ব? ঠুনুকা আৰু দুৰ্বল হৈ যাব। ফলত সহজতে হাড় ভাঙি যোৱাৰ ভয় থাকে। কেলছিয়ামৰ অভাৱত দাঁতৰ গঠনত দুৰ্বল হয় আৰু দাঁত ক্ষয় যায়। আয়োডিনৰ অভাৱত ডিঙিটো অস্বাভাৱিক ধৰণে ডাঙৰ হয় আৰু যাক গৰল বেমাৰ হোৱা বুলি কোৱা হয়। আয়োডিনৰ অভাৱত ডিঙিটো অস্বাভাৱিক ধৰণে ডাঙৰ হয় আৰু যাক গৰল বেমাৰ বুলি কোৱা হয়। আয়োডিনৰ অভাৱত সৰু ল'ৰা ছোৱালীৰ মানসিক বিকাশত বাধাগ্ৰস্ত হ'ল। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, আয়োডিনৰ অভাৱ হ'লে আমাৰ সৰু ল'ৰা ছোৱালীৰ কি হ'ব? মানসিক বিকাশত বাধা আহি যাব। এতিয়া পানী আমাৰ শৰীৰত কিয় প্ৰয়োজন সেইটো আমি ইয়াত জানি লওঁ। পানীয়ে আহাৰ সহজে হজম হোৱাত সহায় কৰে। পানীয়ে আমাৰ শৰীৰত অলাগতিয়াল পদাৰ্থবোৰ ঘাম আৰু প্ৰস্ৰাৱ ৰূপে বাহিৰ কৰাত সহায় কৰে। পানীয়ে শৰীৰ শীতল কৰি ৰাখে। পানী কমকৈ খোৱাৰ ফলত দেহত পানীৰ পৰিমাণ কমি গৈ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে। অৰ্থাৎ পানী আমাৰ শৰীৰত যথেষ্ট গুৰুত্বপূৰ্ণ। গতিকে আমি যথেষ্ট পৰিমাণে বেছিকৈ পানী খাব লাগে। পানী কমকৈ খোৱাৰ ফলত আমাৰ কি হ'ব? হজম শক্তি কমি যাব, মানে হজমত ডাইজেষ্ট ক্ৰিয়াত বাধা আহি যাব। পানী কমকৈ খালে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। এইখিনিয়ে আছিল এই পাঠটিৰ মেইন বিষয়বস্তুখিনি মই আলোচনা কৰিলোঁ। ইয়াৰ পৰৱৰ্তী অন্য এটি ভিডিঅ'ত মই এই পাঠটিৰ গোটেইকেইটা প্ৰশ্নৰ উত্তৰ তোমালোকৰ আগত ভিডিঅ' আকাৰে মই লৈ আহিম। তো সেইকাৰণে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে মই যেতিয়া অন্য এটি ভিডিঅ'ত এই প্ৰশ্নবিলাক আলোচনা কৰিম তোমালোকে যাতে সোনকালে পাবলৈ সক্ষম হোৱা। তো আজিলৈকে ইমানেই সামৰণি মাৰিছোঁ।